লক্ষ্মী পূৰ্ণিমা সকলোকে লক্ষ্মী পূজাৰ শুভেচ্ছা থাকিল। হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ চেনেল কিশোৰ এণ্ড মিডিজ ব্লগ। আজি আমি চাবলৈ আহিছোঁ বৰিয়াটোৰ লক্ষ্মী পূজা। মোৰ লগত গোটেই ফেমিলি আহিছে। লক্ষ্মী পূজা সকলোৱে ঘৰে ঘৰে পালন কৰে, কিন্তু আমাৰ ইয়াত পৰম্পৰাগতভাৱে বহুত বছৰ আগৰ পৰাই ইয়াত ডাঙৰকৈ পালন কৰা হয়। আহক পূজাখনৰ বিষয়ে অলপ জানি লওঁ। বৰিয়াত হৈছে আমাৰ দক্ষিণ কামৰূপৰ এটা এখন টাউন। এই টাউনখনতে আমাৰ দক্ষিণ কামৰূপৰ ভিতৰতকৈ আটাইতকৈ ডাঙৰ লক্ষ্মী পূজা হয়। তো এইখন হ'ল 140তম লক্ষ্মী পূজা। তো বহুত আমাৰ ইমান ডাঙৰ অঞ্চলটোৰ পৰা সকলো মানুহ ইয়াতে আহে। দেখিব পৰা পাইছে কিমান ভিৰ হৈছে। তো মই দেখাই আছোঁ পূজাখন লাহেকৈ। মিৰ্জাৰ পৰা আহিলে প্ৰথম বৰিয়াটত সোমোৱাৰ লগে লগে এটা ডাঙৰ LED লাইটৰ গেট দেখিবলৈ পাব। এয়া চাওক মানুহৰ ভিৰৰ মাজত সোমাই এনেকুৱা লাগে যেন সাগৰৰ মাজত সোমাইছোঁ। মণ্ডপটো বহুত ধুনীয়া লাগিছে। ইষ্টাৰ্ণ ইলেক্ট্ৰভিজন মিৰ্জাই তেখেতসকলে এই মণ্ডপটো দান কৰিছে। আহক এবাৰ ভিতৰলৈ গৈ সোমাই চাই আহোঁ। ভিতৰত মানুহৰ ভিৰ চাওক। মণ্ডপটো বহুত ধুনীয়াকৈ সজাইছে। এয়া হৈছে বৰিয়াটোৰ লক্ষ্মী মন্দিৰ। সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে কি কি বস্তু ওলাইছে চাওঁ আহক। এইবোৰ দেখিলে মোৰ সৰুকালৰ কথা মনত পৰে। মই সৰুকালতে গাড়ী, পিষ্টল এইবোৰ কিনি ঘূৰি ফুৰিছিলোঁ আৰু মাক বৰ দিগদাৰ দিছিলোঁ দেই। মহিলাসকলৰ বাবে কছমেটিক্সৰ আইটেম বেছি ওলোৱা নাই, মই এইখিনিয়ে দেখা পালোঁ। আহক এবাৰ খোৱা বস্তু কি কি ওলাইছে চাওঁ। এইবোৰ হৈছে পূজাৰ মিঠাই। তেখেতে বহুত ধুনীয়াকৈ জিলেপি বনাই আছে। এইবোৰ ফাষ্টফুডৰ দোকান, বহুত আছে ফাষ্টফুডৰ দোকান। আইচক্ৰীম, চফ্ট ড্ৰিংকছ, ম'ম', পানীপুৰি এইবিলাকতো আছেই। এয়া চম্পাপুৰি আৰু পপকৰ্ণৰ দোকান। মায়ে বোলে পপকৰ্ণ খায়, এক পেকেট কিনি দিলোঁ তেখেতক। মীনা বজাৰখন বহুত ডাঙৰকৈ ওলোৱা নাই, মই দেখাই আছোঁ কি কি ওলাইছে। কি ফূৰ্তি পাইছে সৰু ল'ৰা ছোৱালীবোৰে। আমাৰ দিনত তেনেকুৱাকৈ ওলোৱা নাছিল। এই ৰেলগাড়ীখনত মানুহ উঠি আছে, মানুহ গোটাই আছে তেওঁলোকে টিকট কাটি কাটি। এতিয়া চাওক কেনেকৈ ঘূৰে এইখন। বা বহুত ভাল লাগিব এইটো উঠি। এইবাৰ চাওঁ আহক কাৰ কিমান লাভ। এই মই আৰু মায়েও এবাৰ ট্ৰাই কৰি চালোঁ। 10 টকাত 3টা চান্স দিয়ে। আমাৰ কপাল ফুটা, এটাও নাপালোঁ। কিছুমান দোকানীয়ে নিজাববীয়াকৈ ফটো ফ্ৰেমৰ ব্যৱস্থা কৰিছে। আমি সৰু থাকোঁতে ফটো ষ্টুডিঅ'ত লক্ষ্মী পূজাত সদায় ফটো উঠিব গৈছিলোঁ মাহঁতৰ লগত। ইয়াত লিখা আছে আই লাভ বৰিহাট। য়েছ, আই লাভ বৰিহাট। হ্যাপি লক্ষ্মী পূজা, হ্যাপি লক্ষ্মী পূজা বরিহাট। আমি না লক্ষ্মী নাইকি, লক্ষ্মী নাইকি, লক্ষ্মী নাইকি। মই সৰুকালৰ স্কুলৰ বন্ধুসকলক লগ পাই বহুত ভাল লাগে। মাজতে চিনাকি দোকান এখনত বহি এবাৰ দোকানী হ'লোঁ, একাপ চাহো খালোঁ ফ্ৰীতে। যাবৰ হ'ল দিয়ক ৰাইজ, বহুত ৰাতি হ'ল। এতিয়া কমচে কম 12টা বাজি গৈছে। বাই বাই। আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু লক্ষ্মী পূজা চাই কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাব। ধন্যবাদ।